ডি এন দীপাংকৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। চাওক মই বম লেতেৰাকে থাকি ভাল পাওঁ। এইখন মোৰ টেবুল বম লেতেৰা টেবুল একদম জঘন্য। এখন মোৰ বিছনা, এই বিছনাখন যাওঁ তুলি চুলি এনেকে আছো জঘন্যকে। বিছনা হাতৰ পাৰা নাই। এইটো মোৰ ৰুম, ইমান ধুনীয়া আটক ধুনীয়া ৰুম। ইয়াত মানে সুগন্ধি সুগন্ধি বতাহ পায়, মৃদু বতাহ আহে, মলয়া বতাহ, কিবা কিবি ভাল ভাল বতাহ পাব। এইটো ৰুমত আহিব আপোনালোকে। এইখন আল্লা চাল্লা আছে, এনেকে আছে। ওপৰত চিলি লগোৱা নাই। বৰ্তমান মানে নতুন ঘৰ এটা বনাই আছে আমাৰ দেউতাই নতুনকে। সেই ৰুমটো, সেই ঘৰটো মানে ডিজাইনটো আপোনালোকক অহাকালিৰ ভিডিঅ'ত মানে দেখাই দিম। এইটো আৰু নতুনকে আজি প্ৰথম খুলিছো মোৰ ইউটিউব চেনেলটো। চ' আপোনালোকক এই প্ৰথম দিনাই মোৰ এয়া ধুনীয়া টেবুল চেবুল এইবিলাক লেতেৰা বস্তুবিলাক উপভোগ কৰিবলৈ দিছো। সেইটো মই লেতেৰা মানুহ বম লেতেৰাকে থাকি ভাল পাওঁ মই। আৰু আপোনালোকে জানে লিজেণ্ডে সদায় লেতেৰা ৰুমতে থাকে। চ' এইবিলাক চাওক, এই ধুনীয়া ধুনীয়া পৰিৱেশ, এইবিলাক ওপৰত ফেন চেন ওলমি আছে। এইটো আগৰ পুৰাণ ঘৰ। আমাৰ নতুন ঘৰটো এতিয়া মানে কি আৰম্ভণি চলি আছে, আৰম্ভণি হোৱা নাই, হ'ব আৰু